ফুলনিত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি আংলং জিলা বঙালী সমাজৰ সংবাদমেল। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত যোৱা 15 ফেব্ৰুৱাৰীত কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ সন্দৰ্ভত ফুলনিত কাৰ্বি আংলং জিলা বঙালী সমাজৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল আয়োজন কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ভিজিআৰ আৰু পিজিআৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা নিদিবলৈ দাবী কৰাক লৈ হোৱা সংঘাতে সমগ্ৰ পাহাৰীয়া জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উক্ত আক্ৰমণৰ ঘটনা কাৰ্বি আংলং জিলাৰ বঙালী সমাজৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে সংবাদমেলৰ যোগেদি উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। আনহাতে জিলাখনত সকলোকে শান্তি সম্প্ৰীতিৰ পৰিৱেশ বজাই ৰাখিবলৈ অনুৰোধ জনায়। শ্ৰদ্ধাৰ কাৰ্বি আংলঙৰ সাংবাদিক বন্ধুসকল তথা কাৰ্বি আংলঙৰ শান্তিপ্ৰিয় জনগণ, আমি কাৰ্বি আংলং বাঙালী সমাজ কেন্দ্ৰীয় সমিতিৰ সদস্যবৃন্দ আমি পৰিলক্ষিত কৰিব পাৰিছোঁ যে এই কেইদিনমান ধৰি শান্তিপ্ৰিয় মোৰ কাৰ্বি আংলঙত এটা অশান্তিৰ বাতাবৰণ সৃষ্টি হৈছে। আমি খুব দুখ অনুভৱ কৰিছোঁ। যোৱা 15 তাৰিখে যি অপ্ৰীতিকৰ ঘটনাটো ঘটি গ'ল খেৰণি চাৰিআলিত, সেইটো আমি খুব বেয়াকে আমি অনুশোচনা কৰি আছোঁ, ভাল লগা নাই। আৰু এই যি ঘটনা অপ্ৰীতিকৰ যিটো ঘটনা ঘটি গ'ল, এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, যাতে এই ঘটনাত জড়িত যি দোষী আছে দোষীসকলক উচিত কঠোৰতৰ শাস্তি দি আমাৰ এই কাৰ্বি আংলঙত আকৌ শান্তিৰ বাতাবৰণ যাতে সৃষ্টি কৰিব পাৰে, সেইটো আমি আশা কৰিছোঁ। কাৰণ আমি দেখা পাই আছোঁ যেতিয়াই কাৰ্বি আংলঙত শান্তিৰ সম্প্ৰীতিৰ এক বাতাবৰণ সৃষ্টি হয়, তেতিয়াই দেখা গৈছে যে কিছু দুষ্কৃতিকাৰী ব্যক্তিয়ে মানে এই আমাৰ শান্তি সম্প্ৰীতি মানে তেওঁ চকুপাৰি দেখিব নোৱাৰি তেওঁলোকে কি কৰে, অশান্তিৰ সৃষ্টি কৰে, অশান্তিৰ বাতাবৰণৰ সৃষ্টি কৰে। এই অশান্তিৰ বাতাবৰণ সৃষ্টি কৰি আমাৰ যি এক সাম্য ভাৱ আছে, সাতাম পুৰুষৰ যিটো সাম্য ভাৱ আছে, যি মিলাপ্ৰীতি আছে, এই মিলাপ্ৰীতিত আঘাত তেওঁলোকে দিবলৈ বিচাৰে। সেইকাৰণে আমি কৰযোৰে প্ৰত্যেক পক্ষক আবেদন জনাইছোঁ যাতে তেওঁলোকে প্ৰত্যেকে শান্তি সম্প্ৰীতি বজাই ৰাখে। আৰু যিসকল ব্যক্তি ইতিমধ্যে তাত দোষী সাব্যস্ত হৈছে, আমি প্ৰশাসনক আবেদন জনাম, আমাৰ কাউন্সিলক আবেদন জনাম, পৰিষদীয় বিভাগক আমি আবেদন জনাম, আহ্বান জনাম যাতে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অনতিপলমে তেওঁলোকক শাস্তি দিয়ে। আৰু যিসকল সেই ঘটনাত আহত হৈছে তেওঁলোকৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। যিহেতু আপোনালোকে জানে এতিয়া পৰীক্ষাৰ বতৰ, প্ৰত্যেকটা স্কুলতে প্ৰত্যেকটা ঘৰতে ছাত্ৰ ছাত্ৰীসকল আছে। তেওঁলোকে কিছুমানে মাধ্যমিক পৰীক্ষা দিছে, কিছুমানে উচ্চতৰ মাধ্যমিক পৰীক্ষা দি আছে। তেওঁলোকৰ এই এক শান্তিময় পৰিস্থিতিতে তেওঁলোকে যদি পৰীক্ষা দিয়ে তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব, ফলাফল ভাল হ'ব, তেওঁলোকে কাৰ্যৰ কাৰণে এক ভাল ফল কঢ়িয়াই আনিব। আৰু এই যদি পৰিস্থিতি হৈ থাকে, এনেকুৱা যদি মানে অপ্ৰীতিকৰ যি পৰিস্থিতি যদি হৈ থাকে, তেতিয়াহ'লে এটা ভাল ফল আশা আমি আমাৰ ল'ৰা ছোৱালীৰ পৰা কৰিব নোৱাৰিম। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীৰ পৰা যদি আমি ভাল ফল আশা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দায়িত্ব যাতে আমি এই আমাৰ সমাজখনক শান্তি বৰ্তাই ৰাখিব পাৰোঁ। এই শান্তি বৰ্তাই ৰখাৰ আহ্বানত আমি কৈছোঁ যাতে শান্তি বৰ্তাবৰ বাবেই যাতে যিসকল দুষ্কৃতিকাৰী অশান্তি বিৰাজ কৰিছে তেওঁলোকৰ শাস্তি হওক। আৰু যিসকল ইতিমধ্যে এই মানে ঘটনাত ইনজুৰি হৈছে, এই ইনজুৰিসকলৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ। আৰু যাতে এই যি সমস্যা সোনকালে সমাধান হৈ আমি আকৌ যাতে আমাৰ শান্তিৰ যি পাৰ আমি আকাশত উৰাব পাৰোঁ, সেই কামনাৰে আমি কাৰ্বি আংলং বাঙালী সমাজে কাৰ্বি আংলং বাসী ৰাইজলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।